हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल। बहुत दिन हल भिडिओ करा ना मैं एग्जाम चलि आছিলে जे সেইকাৰণে ভিডিঅ' কৰা হোৱা নাই আৰু আজি ইউনিভাৰ্চিটি অফ ভাবিলোঁ ভিডিঅ'টো বনাওঁ কাৰণে ভাবিলোঁ ব্লগটো ষ্টাৰ্টেই কৰি দিওঁ। দিনটো কি কৰোঁ আপোনালোককো দেখাই যাওঁ, চাই যাব। ৰাতিপুৱা চাহ বনাই আনিছোঁ, চাহ অলপ খাই লওঁ, তাৰপিছত কৈ যাম আৰু দিনটো কামবিলাক। আমি অলপ ওলাই আহিছোঁ আজি, মানে ৰুমত নবনাওঁ আৰু সেইকাৰণে বাহিৰতে খাম আজি। খাবলৈ আহি আছোঁ। হেল্ল' হেল্ল', এয়া নেহা দেই। নমস্কাৰ। আমি আহি পালোহি, এতিয়া খাম আৰু অৰ্ডাৰটো দি দিলোঁ। বহুত ভোক লাগিছে খাবলৈ, কেতিয়া ৱেইট কৰি আছোঁ আৰু। খাই কৰি আহি পালোঁ, আহি পেলাই অলপ বহি আছোঁ আৰু গোটেইকেইজনী একেলগে। এইখিনিত বহি মানে বহুত ভাল লাগে, সেইকাৰণে বহি পেলাই কথা পাতি আছোঁ। ইমান ধুনীয়া লাগিছে ভিউটো, চাওকচোন এবাৰ। এতিয়া সন্ধিয়া হ'ল, 5:30 বাজিছে। চাহটো খাই লওঁ, চাহ অলপ খাই লৈ পেলাই পঢ়িব লাগিব, কাইলৈ এক্সাম আছে। চাই থাকিব আৰু। চাহ খাই আছোঁ। এইফালে শিৱানীয়ে পঢ়ি আছে, কাইলৈ এক্সাম আছে যে পূৰা পঢ়িছে আৰু ফোন চোন লৈ মেলি পঢ়ি আছে। এতিয়া ভাতটো উঠাই দিলোঁ, অলপ পাছত ভাত হৈ যাব। তাৰপাছত এতিয়া মাংস বনাম আৰু। মাংসৰ কাৰণে নহৰু, আলু, তাৰপাছত এয়া আদা আমি পিচি মেলি ল'ম আৰু তাৰপাছত বনাম লাহে লাহে। নেহাই কাটি আছে, লগৰজনীয়ে তাইক দেখাই আছোঁ অলপ পাছত। লাজ কৰিছে ওলাবলৈ। এজনীয়ে নেহাই চব্জি কাটি আছে, মাংসৰ কাৰণে ৰেডি কৰি আছে বস্তু, তাৰপিছত মই বনাম। আৰু এই শিৱানীয়ে ফেচৰ মানে কেয়াৰ লৈ আছে, স্কিনটো বোলে বহুত বেয়া হৈ গৈছে তাই ইয়াত অহাৰ পৰা, সেইকাৰণে পূৰা সানি আছে আৰু ট্ৰিটমেণ্ট লৈ আছে আৰু ঘৰুৱা পদ্ধতিৰে। মাংস বনাবলৈ লৈছোঁ, খাই যাব। প্ৰথমে মই কেৰাহীত অলপ তেল দি ল'লোঁ, তাৰপাছত পিঁয়াজ দিম, আদা নহৰু দিম, চাই থাকিব। পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ব্ৰাউন কালাৰ নোহোৱালৈকে ভাজি থাকিম আৰু। এতিয়া ইয়াত পিচি থোৱা মছলাখিনি দি দিছোঁ, আদা নহৰু আৰু জলকীয়াৰ পেষ্টটো। তাৰপিছত নিমখ হালধি দি পেলাই অলপ ভালকৈ ভাজি ল'ব লাগিব। তাৰপাছত মাংস আৰু আলুখিনি দি দিম। মাংস আৰু আলু দি দিয়া হ'ল। এতিয়া ধুনীয়াকৈ বনাই লওঁ। তাৰপাছত সিজিবলৈ থৈ দিছোঁ, হোৱা নাই। আৰু অলপ আগত যে কৈছিলোঁ নেহা মানে চব্জি কাটি আছিলে বুলি যে কৈছিলোঁ, তাই মানে ভিডিঅ'টো ওলাব লাজ কৰে, সেইজনী তাইক চাই লওক। মাংস হৈ গ'ল আৰু ভাত পানী খাই দিলোঁ একেবাৰে। ভাত খোৱা টাইমত ভিডিঅ' কৰা নহ'ল, সেইকাৰণে মানে বহুত টোপনি লাগিছে, ভাগৰো লাগিছে। কাইলৈ এক্সাম আছে, অলপ পঢ়ি লওঁ, পঢ়াৰ পিছত শুই যাম আৰু। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।